हेलो फ्रेंड्स কি খবৰ আজি এটো লাও আজি যেহেতু মহালয়াত মিটুক ডাঙৰীয়াক আগবঢ়াই দিয়া হয় যেহেতু মহালয়াৰ পৰা নৱৰাত্ৰি ষ্টাৰ্ট হয় এই গতিকে দেৱ দেৱতা নামি আহে বুলি কয় মৰতলৈ এই গতিকে যাৰ দেউতাক ঢুকাইছে বা মাক ঢুকাইছে বা যি শাহু শহুৰ ঢুকাইছে তেনে ক্ষেত্ৰত যদি নিজৰ পচন্দৰ অনুযায়ী যি খাইছিলে যি নাই খোৱা এইমতে যদি বনাই দিয়া হয় মিটুক ডাঙৰীয়া সন্তুষ্ট হয় বুলি কয় আমাৰ পৰম্পৰা অনুসৰি সেই গতিকে মই আজি লাও বিলাহী মাছৰ লগত জোল বনাবলৈ লৈছোঁ তাকে কাটিছোঁ আপোনালোকক দেখুৱাবলৈ লৈ গৈ আছোঁ এই লাও বাকলিটোৰ পৰা এটা ৰেচিপি বনাই খায় বেল ফল দি পেলাই চাটনি বনাই খাই খাবলৈ ভাল লাগে লাওখিনি মই ৰুকি লোৱা হৈ গ'ল আৰু কেৰাহীত এয়া তেল দি দিছোঁ তেল দি পিঁয়াজ দি জলকীয়া দি এয়া ৰঙচুৱা হৈ গৈছে আৰু লগতে এয়া বিলাহী দি দিছোঁ বিলাহীখিনি গলি যোৱাৰ লগে লগে মই ইয়াত ৰুকি ৰখা লাওখিনি দি দিম ৰুকি খালে যিহেতু লাওটো খাবলৈ বিৰাটেই টেষ্টি হয় সেই গতিকে মই খৰখেদাকৈ ভিডিঅ'টো নিজৰ ষ্টেণ্ড নলয় হাতেৰে কৰি ৰাখিলোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি যিহেতু ৰেচিপিটো খাবলৈ বিৰাটেই টেষ্টি হৈছিলে আৰু যিহেতু জুবিন দা ঢুকোৱাৰ বাবে ৰেচিপিটো দিয়া নহ'ল থাকি গ'ল আৰু ইমান মন বেয়া লাগি থাকিলে কৰিবলৈ মন নগ'ল আৰু ইয়াত মই পাঁচফোৰণ দেৰি কৰি দিছোঁ দেখিছেনে পাঁচফোৰণখিনি যদি তেলত ফ্ৰাই কৰি দিয়া হয় পিঁয়াজ দিয়ালৈকে মানে তিতা হৈ যায় সেই গতিকে বিলাহী দিয়াৰ পিছত দিছোঁ ফ্ৰাই হৈ যাব কিন্তু পাঁচফোৰণৰ গোন্ধটো ধুনীয়া হৈ থাকে তিতা ভাৱটো নহয় এয়া দেখিছেনে মোৰ বিলাহী গলি গ'ল সেই গতিকে মই ৰুকি ৰাখিছিলোঁ লাওটো দি দিছোঁ বিৰাটেই খাবলৈ টেষ্টি হয় এনেদৰে ৰুকি পেলাই খাই চাব যিসকলে ৰুকি পেলাই এনেদৰে খোৱা নাই আৰু যিসকলে খাই বাবে জানিছে কিমান টেষ্টি হয় খাবলৈ আৰু ইয়াতে মই নিমখ আৰু হালধি দি দিছোঁ আৰু এইখিনি এতিয়া অলপ সময় ভাজি ৰাখিম আৰু সহজতে সিজি যায় কম সময়তে সিজি যায় বেছি সময় নালাগে আৰু কাৰোবাৰ যদি আলহী আহে তেনেদৰে এইটো ৰেচিপি খৰখেদাকৈ বনাই খুৱাব পাৰে সিজি যায় একেবাৰে সিজি গলি যায় খাবলৈ বিৰাটেই টেষ্টি লাগে আৰু এই ভিডিঅ'টো সেইকাৰণে আপোনালোকৰ মাজত আগবঢ়ালোঁ জুবিন দাৰ মৃত্যুৰ বাবে সকলো ভাগি পৰিছে গোটেই বিশ্ববাসীয়ে ভাগি পৰিছে আৰু মই এই ভিডিঅ'টো মহালয়াতে কৰা কিন্তু দিমকৈ কেনেকৈ দিম কৰিবলৈ মন নগ'ল এইবিলাক সেই গতিকে দিয়া নাই তাৰপিছতে আজি চাই পেলাই বোলো ভিডিঅ'টো আপোনালোকৰ মাজত আগবঢ়াওঁ সেয়ে আজিহে আগবঢ়াইছোঁ মহালয়াতে কৰা মহালয়া হৈছিলে 21 তাৰিখৰ পৰা আজি 30 তাৰিখে দিছোঁ এইটো ভিডিঅ' আৰু দেখিছেনে ইয়াত মই ধনিয়া দিলোঁ এয়া মাছ দি জোল বনাই ৰেডি মোৰ থালি এনেদৰে আমি মিটুক ডাঙৰীয়াক প্ৰত্যেক বছৰে দিয়া হয় মহালয়াত তিনিআলিত দিয়া হয় আৰু যিসকলে দিয়ে জানেই আৰু যিসকলে মানে পৰম্পৰা অনুসৰি যিসকলৰ নিয়ম নহয় চাব পাৰিব মোৰ ভিডিঅ'টো তেনেদৰে আমি প্ৰত্যেক বছৰে দিওঁ বহাগ বিহুটো দিয়া হয় মাঘ বিহুটো দিয়া হয় নিজে নোখোৱাৰ আগতেই বনাই ৰেডি কৰি পেলাই দিয়া হয় যি খাই ভাল পাইছিলে আৰু মৃতকৰ আত্মাৰ সদ্গতিৰ বাবে আৰু সন্তুষ্টিৰ বাবে সকলো পৰিয়ালবৰ্গৰ মংগল কামনাৰে এনেদৰে আগবঢ়াই দিয়া হয় প্ৰত্যেক বছৰে দিয়া হয় বছৰত 3বাৰকৈ দিয়া হয় ধূপ ধূনা আৰু লগতে চাকি বন্তি জ্বলোৱা হয় তেখেতলোকৰ আত্মাৰ সদ্গতিৰ বাবে আৰু সন্তুষ্টিৰ বাবে এক পৰম্পৰা অনুসৰি যি নিয়ম আগৰ পৰা চলি আছে সেই পৰম্পৰা অনুসৰি এনেদৰে আমি আগবঢ়াই দিলোঁ আৰু তাকে ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ যিসকলৰ নিয়মত নিদিয়ে বা নকৰে পৰম্পৰা অনুসৰি বহুতৰে নকৰে কিন্তু আমাৰ কৰে সেই গতিকে আপোনালোকৰ মাজত ভিডিঅ'টো আগবঢ়াই দিলোঁ আজিলৈ আহিছোঁ বাই বাই সকলো সুস্থ থাকক সকলোৱে থাকক পুনৰ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই